आइटम नंबर 10 माननीय मंत्री श्री धर्मेंद्र प्रधान जी। Honorable Chairperson Madam, with your kind permission, I move. কংগ্ৰেছৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি দশক জোৰা যি অৱহেলাৰ দৃষ্টিভংগী সেয়া আকৌ এবাৰ প্ৰতিপন্ন হ'ল। অসমত স্থাপন হ'বলগীয়া IIM সম্পৰ্কীয় বিল সংসদত উপস্থাপন কৰাৰ সময়ত চিঞৰি বিৰোধিতা কৰিছিল কংগ্ৰেছে। আনকি অসমৰ কংগ্ৰেছী সাংসদসকলেও IIM স্থাপনৰ বিৰোধিতাৰে সংসদত লম্ব-জম্প কৰা যি দৃশ্য দেখিবলৈ পালো, সেই দৃশ্যই আজি অসমবাসী ৰাইজত অত্যন্ত আঘাত দিছে। অধ্যক্ষ আসনৰ পৰা দিলীপ শইকীয়াই অসমৰ স্বাৰ্থত বিলখনক বাৰে সমৰ্থন কৰিবলৈ অনুৰোধ জনোৱাৰ পাছতো সলনি নহল কিন্তু কংগ্ৰেছৰ চৰিত্ৰ। शरीफ विपक्ष दल इसको सपोर्ट कीजिए प्लीज आप सब लोग सपोर्ट कीजिए। ठीक नहीं है, आसाम में IIM बन रहा है, आप यस बोलिए, नो मत बोलिए। এতিয়া আপুনি এবাৰ ভাবকচোন, কংগ্ৰেছে অসমক কিমান ঘৃণা কৰে যে তেওঁলোকে আমাৰ ৰাজ্যলৈ IIM অহাটো নিবিচাৰে।